এভৰিৱান গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ সো আজি হঠাতে প্ল্যান হ'ল হঠাতে নহয় আচলতে বহুত আগৰ পৰাই যাম বুলি ভাবি আছিলোঁ কিন্তু আজি ছোৱালী উৎপাতত আজিয়ে যাব লগা হৈছে সো আপোনালোকেতো মোৰ থাম্বনেইল পঢ়ি গম পাইছে মই ক'ত যাম এতিয়া সো আমাৰ যোৰহাটত হৈ আছে যোৱা 7 মাৰ্চৰ পৰা অসম মহোৎসৱ সো বলক এবাৰ অসম মহোৎসৱৰ দৃশ্য আমি উপভোগ কৰোঁ তাত কি হৈছে কি আহিছে বিপণী গোটেইখিনি বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে তেখেতসকলক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ মই অনুৰোধ জনালোঁ সো বলক তেতিয়াহ'লে দেৰি নকৰোঁ অলৰেডি 7:20 হ'লেই অলৰেডি দেৰি হৈছে তো সোনকালে যাওঁ আৰু গৈ তাত আপোনালোকক দেখাই আছোঁ বলক আমাৰ এই ৰাস্তাটো বনাই আছে কি ক'ব ইমান ধূলি বাপৰে বাপ আপুনি এইফালে আহিব নোৱাৰে দেখিছে ন ইমান ধূলি হৈছে ন গোটেইখন তো এয়া আমি পালোহি পাই পেলাই অলপ আগতে গাড়ী পাৰ্ক কৰিব লগা হ'ল বহুত ভিৰ আছে চ' এতিয়া খোজকাঢ়ি গৈ আছোঁ এয়া ছোৱালী দেখিছে নহয় একদম দৌৰি গৈছে একচুৱেলি অহাৰ বেলেগ তাই হেৰি নাই তাই ফ্ৰেণ্ড এজনী আহিছে বুলি গম পালে চ' তাই একদম লৰিকৈ দেউতাকক কৈ মেলি আহিছে এয়া পাইছোঁহি আৰু আমি কোৰ্ট ফিল্ডত হৈ আছে এখন 23rd মাৰ্চলৈকে থাকিব আপোনালোক আহিব পাৰে ইয়ালৈ টিকেট কাউণ্টাৰ ইয়াতে পাৰ এডাল্ট 10 rupeesকৈ টিকেট এয়া চব ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে এয়া চব বাচ্চাবিলাকে খেলিবৰ কাৰণে কিমানখিনি বস্তু তেখেতসকলে কৰি দিছে চ' গোটেইবিলাক বিপণী যোৱাবাৰ ট্ৰেড ফেয়াৰত অহাবিলাকেই আহিছিলে প্ৰায়খিনি খালি কাপোৰৰ কালেকশ্যনবিলাক অলপ ধুনীয়া আছিলে আৰু এয়া চাওক খেৰেদি কিমান ধুনীয়াকৈ বনাইছে এটা আসাম কালচাৰৰ এটা পৰিৱেশ তাতে দেখা পোৱা গৈছিলে সেই বস্তুখিনি অলপ আকৰ্ষণীয় হৈছিলে মানুহৰ বাবে চ' সেইখিনি চাই পেলাই আমাৰ ভাল লাগিলে চ' বাকীবিলাক মই যিমানখিনি দেখিলোঁ তাতে আগৰ বিপণীখিনিয়ে আহিছিলে যিখিনি মই হয়তো আপোনালোকক আগৰ মোৰ ব্লগবিলাকত দেখাইছিলোঁ যোৰহাট ট্ৰেড ফেয়াৰৰ চ' তেওঁলোকৰ সেই বিপণীখিনিয়ে আহিছিলে হয়তো 1-2 এখন অলপ বেলেগ আহিছিলে আৰু বাকী মই সকলোবিলাক ছেমেই দেখিছিলোঁ কিন্তু গৈ পেলাই বেয়া নালাগিলে এয়া চাওক এটা গাঁৱৰ পৰিৱেশ নঙলা দি পেলাই এটা ভঁৰাল তাৰপাছত গোহালি এনেধৰণে তেখেতসকলে বনাইছিলে এই বস্তুটো এটা আকৰ্ষণীয় পইণ্ট আছিলে তাতে বাকী মোৰ অলপ মাতটো ভাগি আছে মোৰ পানী লাগিছে চ' সেইটো অলপ ইগন'ৰ কৰিব আপোনালোকে মোৰ মাতটো বাকী এয়া চাওক অসম মহোৎসৱৰ ষ্টেজত এগৰাকী বাইদেৱে বহুত ধুনীয়া এটা গীত পৰিৱেশন কৰিছিলে চ' কপিৰাইট আহিব বুলি মই সেইটো মিউট কৰি দিছোঁ
সো আপোনালোকক জনাই দিছোঁ যোনে যোনে তাতে যাম বুলি ভাবিছে তো গ'লে সেইবিলাকতো উপভোগ কৰিবলৈ পাবই আৰু এইখন দেখিছে নহয় এইখন হৈছে থলুৱা অসমীয়া খাদ্যৰ কিছুমান বস্তু পাইছিলে যি আছিলে মেনুত গোটেইখিনি মই আপোনালোকক দেখাই দিছোঁ আৰু যোনে যোনে যাই তাতে খাবলৈ যাব পাৰিব আমি খাইছিলোঁ আৰু খাই পেলাই টেষ্টে লাগিছিলে গোটেইখিনি বস্তু বাৰু আৰু এখনেই তেনেকুৱা ষ্টল খুলিছে য'ত নেকি খোৱাৰ বস্তু এনেকৈ মানে আপোনাৰ থলুৱা অসমীয়া খাদ্যৰ এনেকুৱা পোৱা এখনেই ষ্টল আছিলে বাকীবিলাক আপোনাৰ ফাষ্টফুডৰ আইটেমৰ আছিলে তো এয়া কৰঙাৰ দা কটাৰী এনেকুৱা আছিলে এইবিলাক বস্তু যিবিলাক মই অলৰেডি আপোনালোকক আগৰ মোৰ ট্ৰেড ফেয়াৰৰ ভিডিঅ'ছত দেখাইছোঁৱেই তেওঁ বুলি মই এইটো অসম মহোৎসৱ বুলি 2-1খনমান বিপণী অলপ বেছিকৈ আহিছে বাৰু চ' সেইকাৰণে আপোনালোকক দেখাই দিছোঁ আৰু চাদৰ মেখেলা বহুত ভেৰাইটিজ আহিছে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে চ' আপোনালোকে যদি ইচ্ছা কৰে যাব পাৰে তালৈ আৰু কিছুমান ফিক্স প্ৰাইজৰো বস্তু আছিলে তো তেনেকৈ একো লোৱা নহ'ল বাৰু কিন্তু চালোঁ কিন্তু সকলোবিলাক আৰু বাকী মেইন কাৰণ আছিলে মোৰ ছোৱালী খেলাৰ কাৰণে গৈছিলে আৰু তাইৰ ফ্ৰেণ্ডো লগ পাইছিলে চ' আমিও আমাৰ লগৰ পাই গ'লোঁ তাতে যিহেতু তো আমি আৰু বেয়া নালাগিলে গৈ পেলাই চ' আপোনালোকে যদি যাম বুলি ভাবিছে 23 তাৰিখৰ আগত মানে 23 মাৰ্চৰ আগতে আপোনালোকে অসম মহোৎসৱ ভিজিট কৰিবলৈ যাব পাৰে
সো আজি ভিডিওটো ইমানেই আছিলে মোৰ সো যদি চাই ভাল পালে তেতিয়ালে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এটো মই একচুয়ালি ভিডিও বনাই আছিলো আৰু তেখেতসকলে ভাবিছিলে কি মই ফটো মাৰি আছিলো সো লাইক শেয়াৰ কমেন্ট কৰি দিব মোৰ ভিডিওটো আৰু যি সকলে প্ৰথমবাৰৰ বাবে চাই আছে তেখেতসকলে মোৰ ভিডিওটো চাই যদি ভাল পায় তেতিয়ালে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব সো শেষত এবাৰ গ্ৰন্থৰ বিলাকৰ এখন বিপণীও আছিলে সো হেতু এবাৰ ভিজিট কৰিলো আৰু ভিজিট কৰি মেলি এতিয়া মোৰ ভিডিওটো মই ইয়াতে সামৰিছো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহলে মোক কমেন্টৰ যোগেদি জনাব সো ঠিক আছে আজিলৈ ইমানেই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছো বাই বাই